ভাগৰুৱা অনুভৱ কৰিলে চাহৰ কাপত চুমুক দিয়াটো এটা স্বাভাৱিক কথা। চাহৰো আছে ভিন্ন প্ৰকাৰ। পিছে এইবাৰ ওলাইছে ব্ৰেকআপ চাহ। প্ৰেমিক প্ৰেমিকাৰ বাবে একাপ ব্ৰেকআপ চাহ। ক'ত পায় এই ব্ৰেকআপ চাহ? কিয় ব্ৰেকআপ চাহ খাবলৈ ভিৰ কৰিছে ডেকা গাভৰু? আপুনিও বিচাৰে নেকি এই চাহ? নলবাৰীৰ ৰাসত পাব ব্ৰেকআপ চাহ। নলবাৰীৰ ৰাসৰ নলবৈৰা হাতত ওলাইছে ব্ৰেকআপ চাহ। এই দৃশ্যলৈ মন কৰক। হয়, এই ব্ৰেকআপ চাহ খাবলৈ আহক নলবাৰীৰ ৰাসলৈ। আমি অলপ ইউনিককৈ ৰাখিছোঁ আৰু বেলেগকৈ আমাৰ নামটো বেলেগ অলপমান ইউনিক আৰু ইয়াত ধৰক খানা খাদ্য চাহ বেলেগ অলপমান মাংস চাংস বেলেগকৈ আছে অলপমান চবৰে মানে আৰু এটা মানে মনোৰঞ্জনৰ কাৰণে ৰখা হৈছে আৰু খাদ্য সামগ্ৰী মানে ধৰক আমি চাহ আছে ম'হৰ গাখীৰৰ চাহ আছে আমাৰ তাত, তাৰপিছত থলুৱা পিঠা আছে, কলপাতত দিয়া পিঠা আছে, তাৰপিছত তেল পিঠা আছে আৰু মানে স্মক পৰ্ক আছে, হাঁহৰ মাংস আছে, চবখিনি থলুৱা আছে। তিনিজনে দিছোঁ, মই নয়ন আৰু একজন আছে। নিউজ ডেস্ক ৰিপৰ্ট নিউ ৰামধেনু।